হেল্ল' কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো যাব ওলাইছোঁ অলপ ফুৰিব। তো আৰম্ভ কৰি আছোঁ আমাৰ ঘৰৰ পৰা ভিডিঅ' মানে ব্লগ ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰা, বৰপেটাৰ পৰা ব্লগ ষ্টাৰ্ট কৰি এই ব্লগটো শেষ কৰিম দিল্লীত। তো আপোনালোকে মোৰ এই জাৰ্ণিৰ সমভাগী হওক আৰু চাই থাকক ক'ত কি কেনেকৈ যাই থাকোঁ আৰু ক'ৰ পৰা যাম, কেনেকৈ যাম। আৰু ফাৰ্ষ্ট টাইম মই এটা কাম কৰিব যাই আছোঁ, মানে ফাৰ্ষ্ট টাইম মই ট্ৰেইনত উঠিব যাই আছোঁ। মানে আজিলৈকে ট্ৰেইনত উঠি পোৱা নাই কেতিয়াও, মই কেতিয়াও ট্ৰেইনত উঠা নাই। মানে কাষৰ পৰা লাৰি চাইছোঁ নে ভিতৰত সোমাই পাইছোঁ, এনে টিভিত দেখা পাইছোঁ, ফিল্মত দেখা পাইছোঁ, বাকী ক'তো এনেকুৱা দেখা নাই। তো গৈ আছোঁ, এই ভিডিঅ' ষ্টাৰ্ট কৰি আছোঁ ঘৰৰ পৰা আৰু শেষ কৰিম দিল্লীত। আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিলোঁ। তো ব'লক। তো এতিয়া গৈ আছোঁ বৰপেটাৰ জৰিয়তে। চিন্ময় অহাৰ ঘৰলৈকে আহিছিলোঁ। তো মই পিছফালে বহি আছোঁ, এতিয়া গৈ আছোঁ বৰপেটা ৰ'ডলৈকে। তো তাৰে পৰা আৰু যাম আগত বৰপেটাত, আৰু মৃণাল আহিব, অজয় আহিব বৰপেটাত। তো লগ পাই আছোঁ তাতে, আৰু অজয় আহি গ'ল আৰু এতিয়া আহিব বাকী আছে মৃণাল। তো মৃণালক মেডিকেলৰ ওচৰত উঠাই আছোঁ। মৃণাল আহি গ'ল, গাড়ী ভৰ্তি। তো এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে ভালকে। ফেচ ৱাছ কৰি আহিছোঁ নাই? অজয় দাসে ঘূৰি যোৱাৰ বাই বাহিৰ ষ্টেচন পালোঁ এতিয়া। তো ভিতৰত যাই আছোঁ। আমাৰ ট্ৰেইন আছে 2:29। তো অলপ লেট আছে, 10 মিনিটমান। এইটো বন্ধ হৈ আছে। ষ্টেচনৰ ভিতৰত বহি আছোঁ এতিয়া। প্ৰথম তাৰ ফিলিংটো অলপ বেলেগ লাগি আছে। তো মৃণালে মাতি আছে, গৈ আছোঁ মৃণালৰ কাষত। মানে ইখেনে বোলে ট্ৰেইন বোলে, মই প্ৰথম দিয়া নহয় ইখেনে বোলে কিবা ট্ৰেইন, ইখেনত বোলে কিবা ভিতৰে বোলে কিবা আনে বোলে, তেল নাই কি বোলে আনে। মৃণালো আছে, মৃণাল ভাই প্ৰথম ট্ৰেইন দেখা পাইছোঁ, সৰু চলি আনিছোঁ। অনুভৱ মানে তোমাক কি ক'ম, প্ৰথমবাৰ ট্ৰেইন দেখা পাইছোঁ ভিতৰত। ষ্টেচনৰ ভিতৰতো মই আজি বুঢ়াই হ'লোঁ মোটামুটি, ট্ৰেইন দেখা নাছিলোঁ। তো আহি ফাৰ্ষ্ট টাইম দেখা পালোঁ, ভাল লাগিল। আমাৰ ট্ৰেইনখন বোলে দেৰি আছে, মোটামুটি 2:30 আহিব ট্ৰেইন। 2:30 ট্ৰেইন অহাৰ কাৰণে অলপ বহি আছোঁ। তো মৃণাল যাব মোৰ লগত, অজয় আছে, চিন্ময় আছে, ইফালে মোটপা গৈছে বোলে। তো আৰু আৰম্ভ কৰিলোঁ আৰু ভিডিঅ'টো ঘৰৰ পৰা, যিহেতু কৈয়ে আহিছোঁ আপোনালোকক মই আজি ট্ৰেইনত প্ৰথম উঠিম। তো যাই আছোঁ, এই যাত্ৰা শেষ হ'ব দিল্লীত আৰু বেলেগ ফালে যাম। গতিকে ক'ত যাম এইটো আৰু মানে ছাছপেন্স, ছাৰপ্ৰাইজ আপোনালোকে ভাবি লওক। আৰু মুঠতে শেষটো দিল্লীত হ'ব আজি নহয়, অহাকালি ৰাতি শেষ হ'ব দিল্লীত। তো চাই থাকক আৰু আমাৰ ডিম্পুৰ ভাষাত যাই আছোঁ আৰু For the kind attention of the passengers, train number 12505 down. ফাইনেলি ট্ৰেইন আহি গ'ল। এতিয়া উঠিম ট্ৰেইনত। তো দেখ ৰহে हो राइस, ये देखो आ गया ट्रेन। ফাইনেলি ট্ৰেইনত বহিলোঁ। এতিয়া বহি আছোঁ ট্ৰেইনৰ ভিতৰত, লাহে লাহে ধলং পলংকৈ যাই আছে। তো অজয় একদম চিটটো লৈ লৈছে, যাত্ৰা আৰম্ভ হৈ গ'ল। তো এনেকৈ লাহে লাহে আমি গৈ আছোঁ। তো আমাৰ লগত আপোনালোকেও লাগি থাকক, মানে চাই থাকক, ভালে ভালে যাই পাওঁ আমি। তো মাজে মাজে কথা পাতি থাকিম আপোনালোকৰ লগত। কি ৰৈছে অজয়? মৃণাল, মোৰ চেনেলটোৰ কাৰণে কিবা এটা কোৱা। চেনেলটো মানে এইবাৰ তুমি চিন্তা কৰিব লগা নাই। অজয় ভাই, মোৰ চেনেলটোৰ কাৰণে কিবা এটা কৈ দিয়া। চুপাৰ ডুপাৰ হৈ যাব। থেংক ইউ। এই কামনা কৰি যাই আছোঁ। বিশ্বাস ৰাখা, কষ্ট কৰা, ফল পাবা। টাইম লাগব পাৰে, যত্ন কৰিলেহে ৰত্ন পাবা। থেংক ইউ। তুমি যত্ন কৰি যোৱা, ৰত্নৰ কাৰণে আশা নকৰিবা, নিজে হৈ যাব। ট্ৰেইনৰ ফাৰ্ষ্ট জাৰ্ণি, ফাৰ্ষ্ট চাহকাপ খাইছোঁ, বহুত ধুনীয়া হৈছে। মৃণাল তই কোকৰাঝাৰ পাইছোঁ, কোকৰাঝাৰ ভোক লাগছে জানা, বৈদ্য ভোক লাগিলে খাম দিয়া, ভোক লাগছে। খাবা না?
শুদ্ধ ভুল আছে কেছটো হৈছে কি পৰঠা আৰু আলু পৰঠা আৰু চব্জি আনিছিলোঁ কি হ'ল গম নাপাওঁ না সেইটো ফাটি গৈছে যোনটোত আনিছিলোঁ এনে সেনেকৈ কিবা এটা আনিছিলোঁ ফাটি গৈছে এতিয়াতো খাব গ'লে একো নাই আলু পৰঠা আৰু জ্বালা আছে জ্বালাই দি আলু পৰঠা খাই আছোঁ দে হ'লে ৰাইজ চাৰিটা কওক আমি হ'লে খাওঁ এনে ঠাণ্ডা বেছি দিয়া আছে বাৰু তো এই চাওক জ্বালা আৰু আলু পৰঠা কি ক'বা মিনা দে আৰু জ্বালা আৰু আলু দি জ্বালা আৰু আলু পৰঠা খাওঁ দে হয় না খাদ্য মেইন চাই থাকক আমি খাই আছোঁ মানে খাই উঠি আৰু কথা পাতি আছোঁ খাই ল'লো আলু দিয়া বৰষুণ ষ্টাৰ্ট বৰষুণ ষ্টাৰ্ট হৈছে আমি গেলে বৰষুণ চবতে দেই নাকি বৰষুণ নেই চাব নগা গৈছো তাতো বৰষুণ আৰু দুটা বেমাৰীৰ লগত লৈ আহিছোঁ এটাৰ মাথাৰ বিষ হৈছে এটাৰ বোলে কিবা হৈছে বোলে তার ভক্তি লাগছে এটাৰ ঘুমটি লাগছে ঠাণ্ডা লাগছে এটাৰ ঠাণ্ডা লাগছে এটাৰ বেমাৰী যাই আছোঁ দিয়ক ৰাইজ লাহে লাহে হয় না লাহেকে ৱেষ্ট বেংগল লাহে কৰি ভিডিঅ'টো অলপ দীঘলা হ'ব দিয়ক আপোনালোকে আৰু কাটি কাটি নাচাব ভালকে চাব ভালকে চাব দিয়ে ভাল লাগব হয় না কেনেকৈ কি কৈছোঁ কাটি কাটি নাচাব এই প্ৰাণী দুটাৰ মুঠতে কমপ্লেইনে মৰি নাহে এই বোলে অমুক এই বোলে ভুক এই বোলে কিবা এই বোলে কিবা মিনাল সঁচা কথা কচোন কাৰ কমপ্লেইন বেছি এই কাকা দৌৰে দৌৰে নাম কোৱা নাম লাগব চাওক এই দুটাই মেইন প্ৰাণী এই দুটাই জড়িত আছে অমুকৰ লগত এই দুটাই উৰাৰ কাৰণে এইখন দিছে ট্ৰেইনৰ পৰা লামডিং মণ্ডল ধুনীয়া লাগিছে পেকিংটো বহুত চাফা হয় নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰাতিৰ খানাটো আহি গ'ল খানা আছে ইয়াতে চাৰিজনৰ মিলি 720 টকা লৈছে এতিয়া ভিতৰত কি আছে খাদ্য সেইটো চাই লওঁ আনবক্সিং কৰি আছোঁ খাই লৈ কেনেকুৱা হয় তো চাই আছোঁ কেনেকুৱা হয় এনেইতো পেকিং ভালে দেখা পাই আছোঁ দে আৰু তো এতিয়া আমি শুম 10টা বাজি গ'ল আৰু বিহাৰ চাগে পাৰ হৈছোঁ আমি বহুত টাইম আছে ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকক আৰু টাটা গুড মৰ্ণিং এটি মানে বিশেষ নিশা পাৰ কৰাৰ পিছত আজি ৰাতি পোহৰ হ'ল মানে আজি বহুত বছৰৰ মূৰত বাহিৰত আহিছোঁ তো অলপ গুড মৰ্ণিংটো বেলেগতে হৈছে আৰু মোৰ প্ৰথম ট্ৰেইন জাৰ্ণি গতিকে আৰু টোপনিটো সেনে হৈছে আৰু ৰাতি কিন্তু হাতৰ বিষ হৈছে মই হাতখন আৰু সেই অলপ হেৰি হৈ আছে চাহ পানী খাওঁ আৰু এয়া আমাৰ গুড মৰ্ণিং গাইজ এইফালে আমাৰ চিন্ময় ভাইটিৰ ওপৰত শুই আছে আৰু মোৰ মেইন কাকতি মেইন কাকতি গতিকে এইটো মেইন যাৰ কুকুৰ সংঘাৰ ইয়াৰ সত্ৰণি থবই যি নহওক গুড মৰ্ণিং অলপ নাস্তা পানী কৰি লওঁ মানে চাহ খাম বেলেগ একো নাখাওঁ দেখা যাওক আৰু কি হয় ইয়াতে কি পাব চাই পাবা খাব লাগিব চাই খাব লাগিব বাকী আৰু এনেহেন দিয়ক আৰু আৰম্ভ কৰিলোঁ আৰু দিনটো আৰু নাই কি হয় না পানী চানী আছে দিয়ক আৰু নাই কি দিয়ক প্ৰায় আধা ঘণ্টামান ট্ৰেইনখন ৰখি আছে আমাৰ অজয় আছে কি লৈ আছে যোৱাকালিৰ পৰা আজিহে ট্ৰেইনৰ পৰা নামিলোঁ এতিয়া আছোঁ আমি পণ্ডিত দীনদয়াল উপাধ্যায় আমাৰ ট্ৰেইনখন 1.5 ঘণ্টামান টাইম লাগিব আৰু বৰিং লাগি গৈছে আৰু হওঁতে বেছি টাইম নাই আৰু দিল্লী ফাইনেলি দিল্লী আহি পালোঁ এতিয়া আছোঁ আমি আনন্দ বিহাৰ ষ্টেচনত তো খোজকাঢ়ি যাই আছোঁ বাহিৰলৈকে আৰু এতিয়া গাড়ী ল'ব লাগিব এখন তো গাড়ী লৈ এতিয়া হোটেললৈকে যাম ফাইনেল হোটেলত লগ পাই আছোঁ চাই থাকক ভাই নামছো না নামাই নাই খালি মানে খালি বুকিং আছে ভাই বুকিং আছে কিমান কম আৰু বুকিং আছে বোলে
बोरिंग कर दीजिए भाई इमान इमान उठी जा पारे नेकी नहीं भाई बुकिंग है वो कितना को बोलेंगे और तो किमान कम और बुकिंग আছে बोली नहीं भाई बुकिंग है बोला नहीं अभी तक তো হোটেল আহি পালোঁ তো এতিয়া বেগখন ইয়াত থৈছোঁ আধাৰ কাৰ্ডখন ওলাই দিছোঁ তাতে চেকিং কৰি আছে মানে চেক কৰি আছে কাৰ্ড বিচাৰিছে এখন খুলি আছে মানে বেগটো ইফালে চাওক আছে তো বহি ল'লোঁ হাইতে ভাগৰ লাগিছে যিহেতু আহিছোঁ ইমান দূৰ এইটো কি বুলি কয় মিনাক নিউ দিল্লী বৰ্তমান আছোঁ আমি নিউ দিল্লীত পাহাৰগঞ্জ নিউ দিল্লী তো ইয়াতে আমি এতিয়া বহিলোঁ অলপ টাইম ৰুমটো দেখুৱাই দিব আমি বুকিং কৰি থোৱা আছিলে আগত চাই আছে তো ফাইনেলি ৰুম আহি পালোঁ তো এইটো হ'ল আমাৰ ৰুম নম্বৰ হ'ল 104 তো চাই লওক এইটো হ'ল আমাৰ ৰুম আৰু মৃণাল চিন্ময় আৰু আজিৰ এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিম কাৰণ বহুত ভাগৰ লাগিছেতো তো হোটেলতে এই ভিডিঅ'টো শেষ এতিয়া গুড নাইট টাটা বাই বাই আজি ইয়াতে শেষ আৰু পিছৰ ভিডিঅ'ত লগ পাই আছোঁ